আমার এই গোসেগাঁও সাব ডিভিশনের গ্রাম 1 নং জারাগুড়ি পিজিআর আমার এই সংকোচ নদীর গোড়াখনিত আমি ভুগি আছো মানে এইটোৱে মই কৈ আছো চৰকাৰে কিয় আমাৰ এই গাঁৱত মানে কিবা সুৰক্ষা ব্যৱস্থা নলয় এইটোৰ কাৰণে মই চৰকাৰক আবদাৰ কৰি আছো কিয় আমাৰ এই সংকোচ নদী আজি ইমান ডাঙৰ গ্ৰাম আমাৰ সংকোচ নদীৰ গোড়াখনিত মানে পাহৰি যোৱাটো আমাৰ চৰকাৰে আমাক চকুৰে নাদেখে। এতিয়া নতুন চৰকাৰ আহি গ'ল, নতুন চৰকাৰো আমাৰ ইয়াত একোই মানে ব্যৱস্থা নলয়। আজি চাওক ইয়াত অলপ ওচৰতে আমাৰ পুৰণা এখন নদীৰ মানে নালা হৈ আছে, এই নালাটো মানে এনেকুৱা হৈ আছে যে আজি 3-4 মিটাৰমান ভাঙি গ'লে সেই সংকোচ নদীখন আকৌ সেই পুৰণা নদীত চলি যাব। এই পুৰণা নদীত যদি চলি যায় তেনেহ'লে আমাৰ এই গাঁৱটোত বসবাস কৰিব আমি নোৱাৰিম। আজি 60 চনৰ পৰা ইয়াত বসবাস কৰি আছোঁ আমি, কিন্তু চৰকাৰে আমাক চকুৰে নাদেখে। এই চৰকাৰক আমি আবদাৰ জনাই আছোঁ, আমি এই চৰকাৰে মানে অতি পলমে অতি শীঘ্ৰেই আমাৰ ইয়াত ব্যৱস্থা ল'বলৈ। এই বিদ্যালয়ৰ সমস্যাটো কি? বিদ্যালয় সমস্যাটো এনেকুৱা হৈছে আজি 2006ৰ পৰা আমাৰ এই বিদ্যালয় পাইছোঁ। বিদ্যালয় পোৱাৰ পিছত আমি ভাবিলোঁ যে আমাৰ গ্ৰামৰ ল'ৰা ছোৱালীবিলাক বহুত আগবঢ়াই যাব, কিন্তু এতিয়া 2022 চনত দেখা পাইছোঁ যে আমাৰ বিদ্যালয়খন ইমান সংকোচ নদীৰ মানে গৰাখহনীয়াত মানে এতিয়া সংকোচ নদীৰ বুকুত মানে ভাহি যাবলৈ মানে ব্যৱস্থা হৈ গৈছে। এতিয়া মোটামুটি 2-4 মিটাৰমান ফাঁকতে আছে, মানে আজি যায় না কালি যায় এইটো মই ক'ব নোৱাৰোঁ। মানে আজিকালিৰ ভিতৰত এই সংকোচ নদীৰ বুকুত পৰিবই আমাৰ স্কুলটো। সেইকাৰণে চৰকাৰক মই অতি শীঘ্ৰে মানে এই স্কুলৰ কিবা ব্যৱস্থা ল'বলৈ বা আমাৰ সংকোচত মানে বান ব্যৱস্থা কৰিবলৈ মই চৰকাৰৰ ওপৰত মই অনুৰোধ